পেলু দৰৱ খুৱাই আৰু ছাগলী মানে ৱেট গেইন নহয় কিবা নহয় চেহেৰাটো ভাল নহয় মানে ছাগলী দিনক দিনে চেহেৰাটো বেয়া হৈহে যায় সেইটো এটা ডাঙৰ বিষয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আজি দেখুৱাম আপোনালোকক পেলু দৰৱটো কেনেকৈ খুৱায়। পেলু দৰৱটো খোৱাৰ বহুত নিয়ম আছে, বহুতে নাজানে। তো দেখিছে আপোনালোকে মই আজি ঘাঁহ চাহ দিয়া নাই, এফালেও দিয়া নাই, খালী পেটতে পেলু দৰৱটো খুৱাব লাগিব। তো কেনেকৈ খুৱাওঁ, কিমান দিব লাগে, পেলু দৰৱ খোৱাৰ পিছত কি দিব লাগিব, লিভাৰ টনিকটো দিবই লাগিব, সেইটো কিমান দিয়ে বহুতে নাজানে। আমাৰ গাঁৱতে ওচৰ খুৰী এজনীও জনা নাছিলে। পেলু দৰৱটো মানে কণ্টিনিউ কৰি আছে। তো কণ্টিনিউ কৰি নাথাকে পেলু দৰৱটো মইতো এবছৰত মই দুবাৰ দিওঁ, মানে ছমাহৰ মূৰে মূৰে। আৰু চিমথমটো দেখিলে মানে ছাগলীটো পেলু হৈছে নাই হোৱা সেইটো চিনি পাব লাগিব। যদি মানে গম পায় তেতিয়া আপোনালোকে দিব পাৰে, নহ'লে মই বছৰেকত দুবাৰেই দিওঁ। তো বলক দেখুৱাইছোঁ আপোনালোকক কেনেকৈ খুৱাই, ভিডিঅ'টো চাই থাকিব। এইটো দেখিছে নহয় আপোনালোকে, এইবোৰ গাঁঠিবিলাক অলপ অলপ ফুলি গৈছে। তো মোৰ পেলু হৈছে যেন ইয়াৰ অনুভৱটো মোৰ হৈছে। তাৰমানে নোমবোৰ অলপ বুবুৰা হৈ আছে, খানা পিনাটো অলপ কমাই দিছে। তো পেলু দৰৱটো মানে সঠিকমতে আপোনালোকে যদি নকৰে তেনেহ'লে ছাগলীটো ৱেট গেইনো নকৰে আৰু যিমান খালেও স্বাস্থ্যটো ভাল নহয়। এতিয়া মেইন কথা হ'ল কি, পেলু দৰৱটো আপোনালোকে দিব কিমান, সেইটো মেইন কথা। মানে পেলু দৰৱটো ছাগলীক মানে 3 কেজি বডি ৱেটত 1 ml দিব লাগিব। 3 কেজিত 1 ml দিব লাগে, মানে বডি ৱেট হিচাপত দিব লাগিব। যদি 15 কেজি থাকে তেতিয়া 5 ml। আপোনালোকে পাৰফেক্টকৈ মানে বস্তুটো জুখি ল'ব। আজিকালি ফিটাৰ সহায়ত জোখ মাখ কৰিও ৱেটটো উলিয়াব পাৰি, মানে ভালকৈ পাৰফেক্টকৈ, তেতিয়া আপোনালোকে দৰৱটো দিব পাৰিব। মোৰ এইটো এতিয়া 15 কেজি আছে, মই ইয়াক 5 ml দিম। মই ইয়াক এতিয়া এইটো দিছোঁ এলবোমাৰ। এইটো মানে পেলু দৰৱটো সদায় ব্ৰেণ্ড কোম্পেনী ল'ব, সদায় ব্ৰেণ্ডত, তেতিয়া ৰিজাল্টটো ভাল আহে। আৰু খোৱাব এনেকৈ চিঞ্চ এটা লৈ ল'ব, এইটো 5 ml দেখিছে নহয়, আস্তেকৈ এনেকৈ ইফালেদি লগাব, ধুনীয়াকৈ এনেকৈ খুৱাই দিব। দেখিলে নহয়, এইটোৱে। আৰু এতিয়া মই পেলু দৰৱটো খোৱালোঁ, কিন্তু পেলু দৰৱটো খোৱাৰ পিছত আপোনালোকে পেলু দৰৱ খুৱাই আৰু ছাগলী মানে ৱেট গেইন নহয় কিবা নহয়, চেহেৰাটো ভাল নহয়, মানে ছাগলী দিনক দিনে মানে চেহেৰাটো বেয়া হৈহে যায়, সেইটো এটা ডাঙৰ বিষয়। আপোনালোকে পেলু দৰৱটো দিয়াৰ 2-3 দিনৰ আগৰ পৰা, মানে 3 দিন পূৰা লিভাৰ টনিক দিব লাগিব। এতিয়া লিভাৰ টনিক দিব লাগিব হয়, লিভাৰ টনিকটো আপোনালোকে কিমানকৈ দিব, সেইটো এটা ডাঙৰ কথা। লিভাৰ টনিকটো আপোনালোকে আনে আৰু ফটককৈ 5 ml 10 ml তেনেকৈ কৰি পাৰ ছাগলীক দি দিয়ে, সেইটো নহয়। ছাগলীৰ লিভাৰ টনিক দিয়াৰ নিয়মটো হৈছে, ছাগলীজনী যদি 20 কেজি থাকে তেনেহ'লে লিভাৰ টনিকটো দিব লাগিব 10 ml। আৰু যদি ছাগলীজনী 15 কেজি থাকে তেতিয়া 7.5 ml হ'ব, মানে 7.5 ml দিব লাগিব। তো লিভাৰ টনিকটো এইটো আপোনালোকে বটনটো ব্যৱহাৰ কৰিব, এইটো ধুনীয়া ৰিজাল্ট পায়। আৰু এইটো কণ্টিনিউ নহয়, এইটো আপোনালোকে মাহেকত 10 দিনহে, 10 দিন কৰিব লাগে, খুব বেছি আৰু 12 দিন তেনেকৈ দিব। আপোনালোকৰ ৱেট গেইন নোহোৱাৰ কথাই নাই, ছাগলীৰ চেহেৰা পাতিও ধুনীয়া হ'ব। খালি কণ্টিনিউ কৰি নাথাকিব। আপোনাৰ বিশেষকৈ পেলু দৰৱটো যে একেবাৰে নকৰিব, সেইটো কৰিবলৈ হ'লে আপোনালোকৰ ছাগলীৰ চেহেৰা দিনক দিনে বেছি বেয়াহে হ'ব। পেলু দৰৱটো আপোনালোকে চেঞ্জ কৰি দিব, তেতিয়া ৰিজাল্টটো বেছি ভাল হয়। এবাৰ যদি এলবোমাৰ দিয়ে, পিছৰবাৰ ফেণ্টাছ প্লাছ দিব, তাৰপিছৰবাৰ আকৌ এলবেণ্ডা জোলটো দিব, তেনেকৈ দিব। আৰু এইখিনিতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, আপোনালোকে গাভিনী ছাগলীক আকৌ এলবোমাৰ যিটো মই স্কিনত দেখুৱালোঁ দৰৱটো, সেইটো দিব নোৱাৰিব। গাভিনী ছাগলীক আপোনালোকে ফেণ্টাছ প্লাছ দিব লাগিব। আৰু আছে প্ৰেগনেঞ্চি ছেফ, আপোনালোকে গম পাই যাব, আৰু আপোনালোকক লাগিলে মই হ'লেও জনাই দিম। কিন্তু গাভিনী ছাগলীক আপোনালোকে পৰাপক্ষত মানে পেলু দৰৱটো নিদিয়াই ভাল। গাভিনী ছাগলীক পেলু দৰৱ দিয়াৰ নিয়মটো অলপ বেলেগ, তো আপোনালোকে নিদিয়াটোৱে ভাল হ'ব যদি অভিজ্ঞ নহয়। সেইকাৰণে মানে পোৱালি দিয়াৰ পিছতো আপোনালোকে যদি ডিৱাৰ্মিং কৰে, সেইটো আপোনালোকে অতি কমেও 20 দিন পিছতহে দিব লাগিব। তাৰ আগত কেতিয়াও ডিৱাৰ্মিং নকৰিব, মানে পেলু দৰৱটো নিদিব। আৰু লিভাৰ টনিকটো কণ্টিনিউৱাছলি 10 দিন কৰিব আপোনালোকে। পেলু দৰৱটো খোৱাৰ আগত লিভাৰ টনিকটো 3 দিন খুৱাই ল'ব আগত, তাৰপিছত আপোনালোকে পেলু দৰৱ খোৱাৰ পিছত
7 দিন আকৌ কণ্টিনিউৱাছ কৰি দিব মানে টোটেল 10 দিন আৰু খুব বেছি 12 দিন তাতকৈ বেছি নিদিব তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ